নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু এয়া ৰাতিপুৱাতে ওলাই লৈছোঁ স্কুল যাবলৈ। মানে আজি মৰমৰ এক্সাম আছে, আজিৰ পৰা হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব আৰু সেয়ে আজি প্ৰথম এক্সাম বুলি তাইক থ'বলৈ যাওঁ বুলি ওলাই লৈছোঁ। এফালে বহুত খৰধৰ হয়, এই ৰাতিপুৱা সময়খিনি স্কুল ওলোৱা সময়খিনিত বহুত খৰধৰ হয় আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আৰু মৰম দিব বুলি আশা কৰিলোঁ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চাই থাকিব শেষলৈকে। এতিয়া আমি গৈ আছোঁ স্কুললৈ, দেৰি হৈ গ'ল, 8টা বাজি পাৰ হ'ল আৰু আজি আমাৰ বহুত দেৰি হ'ল। এতিয়া মাজত বহিবি। এতিয়া মানে এইডোখৰ অলপমান খোজকাঢ়ি গৈছোঁ, বোকা অলপ অলপ আছে, সেইকাৰণে এইকেইদিন বৰষুণ দিছিলে যে সেইকাৰণে বোকা হৈ আছে আৰু ইয়াৰ পৰা অলপমান খোজকাঢ়ি যাওঁ পকা ৰাস্তালৈকে। মানে ঘৰৰ ৰাস্তাটো অলপমান বোকা হৈ আছে আৰু খোজকাঢ়ি গৈ আছোঁ ইয়াৰ পৰা আৰু অলপমান দেৰিয়ে হৈছে, মানে 8টা বাজি পাৰ হ'ল। 9টা বজাৰ পৰা এক্সাম আছে, তথাপিও আৰু সোনকালে গৈ পালে ভাল হয় আৰু আজি যিহেতু ফাৰ্ষ্ট এক্সাম ন। এইফালে চাক লুকাইছ কেলে কি এইফালে আহিছে মিষ্টাৰে, তো থ'বলৈ যাওঁ। মানে মই নেযাওঁ বুলি ভাবিছিলোঁ, তাৰপিছত ভাবিলোঁ নাই আজি ফাৰ্ষ্ট এক্সাম হয় তো থ'বলৈ যাওঁ বোলো। তো তাইক এতিয়া তাইও ক'লে কি মা তই থ'ব যাব লাগিব বুলি, সেইকাৰণে ওলাইছোঁ। এইফালে মৰমৰ এক্সাম শেষ হ'ল আৰু তাইক এতিয়া স্কুলৰ পৰা আনি আমি দুইজনীয়ে গৈ আছোঁ এজাইহঁতৰ ঘৰত। মানে বহুত দিন হ'ল এজাইক মাত এষাৰ লগোৱা হোৱা নাই, মানে খা খবৰ লোৱা নাই। এজাইক ভাবিলোঁ চাই যাওঁ এপাক, মানে আহিছোঁ যেতিয়া এজাইকো খবৰ এটা লৈ যাওঁ বুলি ভাবি সোমালোঁ আৰু এইফালে আমি এজাইহঁতৰ ঘৰ আহি পালোঁ। কথা ক'ব নেজানো এই নতুন নেকি? হা এজাই, আমি এজাইহঁতৰ ঘৰত আজি আহিলোঁ। তো এয়া এজাই চাহ খাই আছে। বহুত দিনৰ মূৰত এজাইক বহুত দিন হ'ল দেখা নাই বুলি এপাক সোমালোঁ ন। তাইও স্কুলৰ পৰা আহিলে আৰু তাই এক্সাম কেনেকুৱা হ'ল? এক্সাম ভালে। এজাই ভাল, সঁচাকৈ ভাল। বহুত দিনৰ মূৰত এজাইক দেখি ভাল লাগিছে।